নমস্কাৰ গাইজ, মই সুস্মিতা লৈ আহিছোঁ বিহুৰ এটা সৰু মিনি ব্লগ। সমগ্ৰ অসমবাসী ৰাইজলৈ বিহুৰ বহুত শুভেচ্ছা। বিহু লাগিছে, কিন্তু বিহু পালন কৰিবলৈ ঘৰত মানুহ নাই। মোক মায়ে নিয়ম নীতিবোৰ কৰি দিছে, মই অলপ চলপ যিখিনি পাৰোঁ মই কৰিব চেষ্টা কৰিম। আমি বাৰু অসমীয়া নহয়, আমি বঙালী, কিন্তু অসমীয়াৰ লগত চেম নিয়মবোৰ মেটচ হয়। নিৰামিষ দালি, 12 ধৰণৰ শাক আৰু নানা ধৰণৰ ব্যঞ্জন বনোৱা হয়। মই ইমানখিনি নোৱাৰোঁ, অলপ ট্ৰাই কৰিম। আৰু সকলোবোৰ বস্তু বনাই মেলি যিসকল মানুহে ঢুকাইছে, মানে দেউতাৰ পৰিয়ালৰ, মাৰ পৰিয়ালৰ, তেওঁলোকক মানে খাবলৈ দিব লাগে পূজা কৰি। চাউল গুড়ি কৰি লৈছোঁ, এতিয়া বনাম মই বৰা, ফাৰ্ষ্টত বেঙেনাৰ বৰা, তাৰপিছত আলুৰ বৰা আৰু ভেদাইলতাৰ বৰা। মোৰ দেউতাই কি ভাল পাইছিলে, দেউতাৰ মাকে কি ভাল পাইছিলে, তেওঁলোকৰ কথা মই নাজানো, কিন্তু মোৰ মা যে ঢুকাইছে, তাই কি ভাল পাইছিলে মই ভালদৰে জানো। সেইকাৰণে তাৰ ফেভৰেট বস্তুবোৰ মই বনাই আছোঁ। মা থাকিলে মাৰ কামবোৰ মায়ে কৰে, কিন্তু এইবাৰ মা নাই কাৰণে মাৰ কৰ্তব্যটো মই পালন কৰিম। আমাৰ পৰা আঁতৰি যোৱা আইতা ইমান দিন হৈ গ'ল, ইমান বছৰ হৈ গ'ল, কিন্তু আজিৰ দিনটোত যে ইমান বেয়াকে মনত পৰে একদম। ভাত সাজ ওলাই আছোঁ আৰু আইতাৰ কথা ভাবি আছোঁ। আজি লগত থাকিলে কিমান মৰম পালোঁ হয় আগৰ নিচিনাকৈ, কিন্তু লগত নাই, কি কৰিম। সেইকাৰণে ভাত এসাঁজ দি আইতাক মনত কৰি আইতাক মাতিম। আপোনালোকৰ বাৰু বিহু কেনেকুৱা হয় কমেণ্ট এটা কৰি জনাই দিব। আজিলৈ আহিছোঁ, লগ পাম অন্য এটা মিনি ব্লগত।